এইটো বকুলৰ পুলি দেই। ইয়াৰ লগত মোৰ এটা জীয়া কাহিনী আছে। ইয়াক মই প্ৰায় মৰু অৱস্থাত লগ পাইছিলোঁ। আৰু এই কাহিনীটো যৌৱন প্ৰাপ্ত পাব তেতিয়াই, যেতিয়া ইয়াক মই ইয়াৰ পৰা উঘালি নি এটা উপযুক্ত স্থানত ৰোপণ কৰিম, য'ত সি জীয়াই থাকিব পাৰে। জ্যোতি, এইবাৰ তোৰ হাতেৰে ৰুইছা, মজা লাগিব। আজি 5 জুন, স্কুল কলেজ বন্ধ যে, পাহৰিলোঁ। বেলেগ পাহৰিলেও আজিৰ এই দিনটোৰ কথা পাহৰিব নালাগে। এইবাৰ তই নিজে এই পুলিটো ৰুইছা, আৰু যেতিয়া ডাঙৰ হৈ আহিব তেতিয়া তই নিজেই চাবি তোৰ কিমান ভাল লাগে। তোৰো ভাল লাগে? যেতিয়া মই অকলশৰীয়া অনুভৱ কৰোঁ, তেতিয়া মই ৰোৱা গছৰ পুলিবোৰ মোৰ সংগী হৈ পৰে। কিন্তু এতিয়া জানো গছ ৰুই কিবা লাভ আছে? কিয়? কিয়? মই জানো টিভিত দেখি থকা নাই, অৰণ্য অভয়াৰণ্য এইবোৰত গছ গছনি কাটি কিমান তহিলং কৰি আছে। তাতোতো আমাৰ টমীৰ দৰে বহুতো জীৱ জন্তু আছে। সিহঁতবোৰৰ কি হ'ব? সিহঁতৰ কি হ'ব? সিহঁতে বৰ দুখ পাব। কিন্তু আমি কি হ'ল তোৰ? নাই, আমি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰি যাম। সেউজীয়া পৃথিৱীত সেউজীয়া সপোন দেখি যাম। ভাইটি, নতুন প্ৰজন্মৰ কথা যদি কোনো নেভাবে, আমি এই উত্তৰ পুৰুষৰ প্ৰশ্ন উত্তৰ দিব পৰাকৈ নতুন প্ৰজন্মই কৰি যাম। নতুন প্ৰজন্ম হয়, ইচ্ছা কৰি দেশ সলাবও পাৰোঁ, চলাবও পাৰোঁ।